এয়া শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই মন্দিৰ শিঙৰি মন্দিৰ ৰূপেও জনাজাত। পৌৰাণিকভাৱে এই মন্দিৰৰ বহুতো ইতিহাস আছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰৰ আছে ভগৱান মহাদেৱৰ লগত বিশেষ সম্পৰ্ক। এই মন্দিৰলৈ প্ৰতি বছৰে বহু ভক্তৰ আগমন ঘটে। বহু শতিকাৰ পৰা অৱস্থিত এই মন্দিৰ নিৰ্মাণত আছে আশ্চৰ্যকৰ বহু কথা। শুনিবলৈ পোৱা মতে এই মূল মন্দিৰ নিৰ্মাণ কৰিছিল স্বয়ং বিশ্বকৰ্মাই। ইয়াৰ পুৰণি দেৱাল খুঁটাবোৰ মন কৰিলে যেন তাৰেই উমান পোৱা যায়। ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন জলধাৰাৰ লগতো ইয়াৰ সম্পৰ্ক আছে। নিৰ্দিষ্ট এক স্থানলৈকেহে এই পানী আহে। এই মন্দিৰ দৰ্শন কৰি কৃতাৰ্থ হ'লোঁ। সকলোৱে এই মন্দিৰ দৰ্শন কৰাটো উচিত। দেৱাদিদেৱ মহাদেৱে সকলোৰে মংগল কৰিব বুলি আশা কৰিলোঁ। ওম নমঃ শিৱায়।